নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বাকী এই ক'লা পলিথিনটো যে দেখুৱাই আছোঁ, ইয়াতে আছে শাক পাচলি গুটি। মই শাক পাচলি গুটিখিনি লৈ বাৰীলৈ বুলি ওলাই আহিলোঁ। এয়া বাৰীত আমি নতুনকৈ মাটি পেলাইছোঁ, পথাৰৰ মাটি দুডৰাত মাটি পেলাই দিছোঁ তামোলৰ বাগান বনাম বুলি। আনফালে মানুহজনে গাঁত খান্দিয়ে আছে তামোল পুলি ৰুবৰ কাৰণে। ময়ো এয়া বাৰীলৈ আহিলোঁ। কেইদিনমানৰ আগতে মই ভেন্দি গুটি দিছিলোঁ। এয়া পুলিখিনি ধুনীয়াকৈ ডাঙৰ হ'লেহিয়ে এই পুলিখিনি মই মাটিখিনি গুৰি ধুনীয়াকৈ খুচৰি কৰি দিছোঁ, তেতিয়া পুলিখিনি আৰু অকণ ধুনীয়াকৈ লহপহকৈ ডাঙৰকৈ উঠিব। আনফালে মই লেচেৰা গুটি দিছোঁ, এইফালে ভেন্দি গুটি, লেচেৰা, ভেন্দি, আকৌ তিহু, আৰু এইখিনিতে মই আজি ভেন্দি গুটিখিনি দিছোঁ। এইখিনি কেইদিনমানৰ পাছত গজিব বাৰু। এয়া গোমধানৰ গুটি অলপমান আছিলে, এইখিনি ভাবিছোঁ মুকলি ঠাইত দিম বুলি। এয়া পলিথিনটো লৈ আকৌ এইফালে এনেকুৱা মুকলি ঠাইত দিম। আনফালে আইমনুকো লগতে লৈ আহিছোঁ বাৰীলৈ। ঘৰত যিহেতু কোনো মানুহ নাই, আইতাইকো নাই, দাদাইকো স্কুল গ'ল, আটাই ধুনীয়াকৈ ইয়াতে খেলি আছে। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।